প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বউন্নত নামত আপোনাক অভিনন্দন। পাপৰ হেতুকে মানুহৰ কৰ্ম অসুচি হৈ পৰিছে আৰু তাৰ সকলো কৰ্ম চুৱা হোৱা কাপোৰৰ দৰে। সি ঈশ্বৰৰ দৃষ্টিত বাষ্পৰ দৰে, যি এতিয়া আছে আৰু খন্তেকৰ পাছত নোহোৱা হ'ব। পবিত্ৰ বাইবেলৰ জোহনে লিখা শুভবাৰ্তা 16 অধ্যায় 8 আৰু 10 পদত আমি এনেদৰে দেখোঁ, তেওঁ আহি পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সুদবিচাৰৰ বিষয়ে জগতক দুখৰ প্ৰমাণ দিব। ধাৰ্মিকতাৰ বিষয়ে, কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ আৰু তোমালোকে মোক আৰু দেখিবলৈ নাপাবা। প্ৰভু যীশুৱে কৈ আছে, মই পিতৃৰ ওচৰলৈ গৈ আছোঁ। অৰ্থাৎ তেওঁ পৃথিৱীত মানুহৰ বাবে পৰিত্ৰাণৰ কাৰ্য ক্ৰুচত সম্পূৰ্ণ কৰিলে আৰু মৃত্যুৰ ওপৰত বিজয় হৈ পিতৃৰ ওচৰলৈ গৈ আছে। এইকাৰণে মানুহৰ ধাৰ্মিকতা প্ৰভু যীশু খ্ৰীষ্টতহে উপলব্ধ। পবিত্ৰ আত্মাই মানুহক ধাৰ্মিকতাৰ বিষয়ে দুখৰ প্ৰমাণ দিয়ে, কিয়নো পবিত্ৰ আত্মাই শুভবাৰ্তা শুনাসকলক ঈশ্বৰৰ ধাৰ্মিকতা আৰু মানুহৰ ধাৰ্মিকতাৰ মাজত থকা পাৰ্থক্য স্পষ্টকৈ বুজাই দিয়ে। যিকোনোৱে ঈশ্বৰৰ ধাৰ্মিকতা পাবলৈ প্ৰভু যীশুখ্ৰীষ্টক নিজৰ প্ৰভু ও মুক্তিদাতা ৰূপে গ্ৰহণ কৰি লয় আৰু নিজৰ পাপ স্বীকাৰ কৰে, তেওঁ পৰিত্ৰাণ পায়। আপুনিও যাতে প্ৰভু যীশুখ্ৰীষ্টত পৰিত্ৰাণ পাব পাৰে আৰু ঈশ্বৰৰ ধাৰ্মিকতাৰ ভাগী হ'ব পাৰে, ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।